everyone, নমস্কাৰ কি খবৰ সকলোৰে আশা কৰিছো সকলোৱে ভালে আছে বুলি আজি আনটি নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো আশা কৰিছো আপোনালোকে ভাল পাব বুলি আপোনালোকৰ বিহুৰ জাজুগাৰ হলনে কেনেকে কি কৰিলে জনাব যদি কৰি আছে আমি কিন্তু আৰম্ভ কৰি দিলো জানুৱাৰী 3 তাৰিখ মানৰ পৰাই আৰম্ভ কৰিছো এইকেদিন আসলতে বহু কামত ব্যস্ত হৈ আছো আৰু লগতে বিহু আহি আছে আমাৰ মাঘ বিহু গতিকে মাঘ বিহুৰ জাজুগাৰ কৰি আছো পিঠা পনা বনাই আছো আৰু একে ক্ৰিয়েচন চেনেলৰ কাৰণেও ভিডিও ৰেকৰ্ড কৰি আছো ভিডিও শুটিং কৰি আছো তাৰ কাৰণে বহুত সময় লয় আপোনালোকে নিশ্চয় জানে আৰু প্লাস এডিটিংও আছে বহুত কাম বাকি আছে বহুত কাম পেন্ডিং হৈ আছে আৰু এডিটিংৰ কামো এতিয়া মই কৰিম আজিৰ দিনটোত লগতে ৰেচিপি ভিডিও বনাবলৈ বাকি আছে ৰেচিপি ভিডিও বনাম শুটিং কৰিম কাৰণ পিঠাগুৰি বনাওতে অলপ সময় লাগে আৰু লগতে পিঠা লাৰু হেতুটো বনাবই লাগিব কাৰণ আপোনালোকে জানে মোৰ একে ক্ৰিয়েচন যোনটো মোৰ কুকিং চেনেল হয় যদি কোনোবাই নতুনকৈ চাই আছে যদি নাজানে আপোনালোকে চাব পাৰে কুকিং চেনেলত যেহেতুকে মই আপোনালোকৰ বাবে টেষ্টি কিছুমান পিঠা লাৰু ৰেচিপি দিব লাগিব বিহু যেহেতুকে আহি আছে বিহু উপলক্ষে কিছুমান ৰেচিপি বনাম বুলি ভাবিছো সেই কাৰণে পিঠাগুৰি তাৰ পিছত পিঠা লাৰু বনোৱা আৰম্ভ কৰি দিছো গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকক আমি কি কৰো কি বনালো আপোনালোকক অকমান দেখুৱাম আশা কৰিছো আপোনালোকে ভাল পাব ভিডিওটো চাই এয়া দেউতাই মাটি খান্দি কাঠালু উলিয়াই আছে ডাঙৰ কাঠালু এটা ওলাইছে এয়া চাওক মই দেখাই দিছো অলপ বহু ডাঙৰ হয় আৰু ইয়াৰ লগত সৰু বহু কেইটা ওলাইছে কাঠালু খাই খুবেই ভাল লাগে আৰু ভোগালী বিহুত হেনো কাঠালু খাব লাগে জনামতে আৰু পাৰিলে মই আপোনালোকলৈ ৰেচিপিও আগবঢ়াম আৰু এইফালে হৈছে বিলাহীৰ গছ এয়া চাওক সৰু বিলাহীৰ পুলি লাগিব আৰু তাৰ পিছত বাকি অলপ দেখুৱাই দিছো আমাৰ ঘৰৰ পিছফালৰ গছ কলগছ অমিতা গছ নাৰিকল গছ কঠাল গছ আৰু মধুৰিআম আছে আৰু কিছুমান এইফালে আছে নৰসিংহ পাতৰ গছ আৰু এইডাল হৈছে আম গছ আৰু আজিও মই দুটামান ৰেচিপি ভিডিও বনাই আছো কৈ নিদিও নেকি কি বনাই আছো নহলে সিক্ৰেটটো নাথাকিব আপোনালোকে চাব পাৰিব একে ক্ৰিয়েচনছত আৰু বনাই আছো তাকে ৰাতিপুৱাৰ পৰা সাফাই কাম ঘৰৰ কাম যিমানখিনি আছে গোটেইখিনি কৰি মেলি আজি আমি খোলা চাপৰি পিঠা খালো প্ৰায় আমি ব্ৰেকফাষ্টত ৰুটি বা পিঠা বা লুচি মুড়ি চিৰা তেনেকে খাওঁ আৰু যেনেকে যি সুবিধা হয় তো আজি খোলা চাপৰি পিঠা সয়াবিনৰ তৰকাৰীৰে খালো ৰাতিৰ অলপ তৰকাৰী আছিলে সো তেনেকে খালো খুব ভাল লাগিলে আৰু তাৰ পিছত গা পা ধুই মেলি কাপোৰ ধুলো এতিয়া অলপ সময় ৰ'দ পোৱালো ৰ'দত অলপ সময় থাকিলে ভাল লাগে ঠাণ্ডা বতৰত গাত ৰ'দ লগাই ভিতৰত সোমালো এতিয়া কাপোৰ ধুম কাপোৰ ধোৱা কাম আছে গতিকে কাপোৰ ধুই মেলি বাকি কামত লাগি যাম কেলি ঠাণ্ডা দিনতটো ৰ'দ অলপ হলেও গাত লগাবই লাগে ইমান ঠাণ্ডা পৰিছে নহয় ৰাত্ৰি এইকেদিনৰ পৰা ঠাণ্ডাত কপি থাকিব লাগে এই কাৰণে অলপ ৰ'দ লগাই লৈছো আৰু মোৰটো জানেই চাগে বহুতে চৰ্দি লাগি থাকে সাইনাস প্ৰবলেম আছে সো ৰ'দ লগালে গাত অলপ ভাল লাগে আৰু গাটো এতিয়া পাকঘৰলৈ যাম পাকঘৰত গৈ দিনৰ হাজৰ বাবে হাজু হম হেল্ল' ৰাতিপুৱা আমি চাউল তিয়াই থৈ দিছিলো সো এইখিনি চাউল এতিয়া পানীখিনি নিগৰিবলৈ ইয়াত থৈ দিছো চাউলখিনি প্ৰথমে ধুই লৈছো তাৰ পিছত 2 ঘণ্টা মানৰ বাবে তিয়াই থৈ দিব লাগিব পানীত প্ৰায় শুকাইছে সো এতিয়া মই কি কৰিম চাউলখিনি অলপ ৰ'দত দিব লাগিব গতিকে ডালা এখন লৈছো পাত্ৰৰ জাপত এখন লৈছো এইখিনি এতিয়া চাউল আৰু বিহুত পিঠা লাৰু বনাবলৈ পিঠাগুৰিৰ প্ৰয়োজন হৈয়ে থাকে সেইকাৰণে অলপকৈ বনাই লৈছো সেইদিনাৰে বনোৱা পিঠাগুৰি আছেই অলপ আজি আৰু অলপ চাউল তিয়াই থৈ দিছে সেইকাৰণে আৰু অলপ পিঠাগুৰি বনাম অলপকৈ বনাই থাকিম আৰু লাহে এইখিনি এতিয়া শুকাবলৈ ৰ'দত দি আহিম দেই এইফালে তেলখিনিও ৰেডি কৰি আছো এইখিনি এতিয়া ভালদৰে ধুব লাগিব তাৰ পিছত ৰ'দত দিম আৰু তাৰ পিছত বাকি প্ৰসেসখিনি কৰিম তেলখিনি খুব সাফাকে ধুব লাগে এইখিনি ধুই ললো এতিয়া ৰ'দত দিম
আৰু এই চাৰিটাও হৈছে আমাৰ ঘৰৰ নাৰিকল কেইটাৰ ওপৰৰ বাকলিখিনি দেউতাই কাটিলে এতিয়া মই লাৰু আৰু পিঠা বনাম বুলি নাৰিকলৰ ৰেচিপি বনাম আৰু লগতে টিপ দুটামান দিম বুলি ভিডিঅ' বনাইছোঁ চাউলখিনি ৰ'দত দি আহিলোঁ আজি মই এয়া চাওক নাৰিকলৰ ডাঠ বাকলিখিনি এৰুৱাইছোঁ ধুনীয়াকৈ নাৰিকলটো ওলাই আহিছে এয়া চাওক এতিয়া ওপৰৰ বাকলিখিনি কাটি নাৰিকলৰ লাৰু বা পিঠা কিবা কিবি বনাম নতুন ৰেচিপিও দুটামান বনাম সো নাৰিকল ৰেডি কৰি আছোঁ আৰু আছে আমাৰ লগত কমলা টেঙা কাৰ প্ৰিয় হয় কমলা মোৰ খুব প্ৰিয় এতিয়া কমলা টেঙা খাম আৰু কমলা টেঙাৰ বাকলিখিনি এৰুৱাই ৰ'দত দিম বাকলিৰে ফেচ পেক লগাব পাৰি মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছোঁ অলৰেডি সো বাকলিখিনি ৱেষ্ট নকৰোঁ আপোনালোকেও কমলা টেঙাৰ বাকলি পেলাই নিদিব এনেকৈ এৰুৱাই লৈ অলৰেডি মই ৰ'দত দিছোঁ ৰ'ব মই দেখাই আছোঁ আপোনালোকক এয়া চাওক আনিলোঁ এইখিনি প্ৰায় শুকাইছে আৰু এইখিনি আজিহে দিছোঁ বেছি ৰ'দ নাপায় সো 3-4 দিন দিলে ধুনীয়াকৈ শুকাই যায় আৰু ভাল হৈ আছে আৰু এই কমলা টেঙাখিনি এতিয়া নিমখ জলকীয়া তাৰপিছত অলপ চাট মছলা আৰু ধনিয়া পাত এনেকৈ দি সৰু সৰুকৈ কাটি খাই খুব মজা লাগে একদম কোনে খাইছে তেনেকৈ জনাব যদি খোৱা নাই খাব পাৰে মই দেখাই আছোঁ বাৰু পৰি গৈছিলে তলত এইখিনি এতিয়া সৰু সৰুকৈ কাটিম খুব জুতি লাগে এনেকৈ খাই গুটিখিনি উলিয়াই পেলাইছোঁ গুটিখিনি এক্সট্ৰা কৰি পেলালোঁ কাটি লওঁ দেই তাতে এতিয়া দিম জলকীয়া ধনিয়া পাত কেঁচা জলকীয়া সৰুকৈ কাটি দিছোঁ ধনিয়া পাত অলপ আৰু নৰ্মেল নিমখ ক'লা নিমখ অলপ কোনে খাব আহি যোৱা দিলোঁ এতিয়া দিম অলপ নিমখ यस उसके बाद हम देंगे ब्लैक सॉल्ट ये ब्लैक सॉल्टर बेसी टेस्ट है कला निमख এতিয়া খানা এতিয়া আমি খাম এয়া ৰ'দ পুৱাই থাকোঁতে এইখিনি মই অলপ ৰেকৰ্ড কৰিছোঁ এয়া চাওক দেউতাই ৰুইছে জলকীয়াৰ গছ ধনিয়া পাত পালেং শাক লাই শাকো ৰুইছে नारियल का पानी निकल गया बहुत पानी होने से ধুনীয়া ন নাৰিকলটো ভাল এতিয়া ইয়াৰে লাৰু পিঠা বনাম পিঠা বনাবৰ কাৰণে ৰেডি কৰি আছোঁ দুটা অলৰেডি মই কাটি কিবা এটা বনালোঁ আৰু এইখিনি তেল পিঠা বনাবলৈ ৰেডি কৰা হৈছে পিঠাগুড়িৰ মিশ্ৰণখিনি মায়ে এনেকৈ ৰেডি কৰি থৈ দিছে তাৰপিছত তেল পিঠা ভাজিব চালাৰ সময় গতিকে পিঠাগুড়ি চালি আছোঁ
পিঠা বনাম লাড়ু বনাম টেষ্টি টেষ্টি আপোনালোকৰ বাবে নতুন নতুন ৰেচিপি আহি আছে চাই থাকিব নতুন বিহু বুলি এইখিনিতো অলপ কষ্ট কৰিবই লাগিব টেষ্টি মিঠা লাড়ু খাবলৈ হলে নহয় জানো বহু কাম বিহু বুলি ক'লে বহু কাম থাকে সো লাহে লাহে আমাৰ বিহু আৰম্ভ হৈ গৈছে এনেকৈয়ে আমি লাহে লাহে বিহুৰ বাবে প্ৰস্তুতি চলাইছো আৰু তাকে কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আমি কি বনালো কি কৰি আছো আৰু বহু কেইটা পিঠা লাড়ু ৰেচিপি বনাবলৈ বাকি আছে বনাম আৰু এটা এটাকৈ বনাই থাকিম এয়া দিনৰ সাজৰ বাবে ৰেডি হৈ আছে মাংস মুৰ্গীৰ মাংস আজি আছে চিকেন আৰু বেঙেনা পোৰা পিটিকা এইফালে মই বেঙেনা পুৰি আছো বেঙেনা পোৰা পিটিকা খাই মই খুব ভাল পাওঁ মোৰ বহুত প্ৰিয় হয় আৰু বিশেষকৈ তিল দি পিটিকা বনাই খাই বেছি ভাল লাগে এতিয়া ভাত খাবলৈ বহিছো ভাতখিনি খাই লওঁ মায়ে তেল পিঠা ভাজি আছে তেল পিঠা বনাবলৈ মিশ্ৰণখিনি আগতেই ৰেডি কৰি থৈ দিয়া আছিলে আৰু এয়া চাওক ইমান ধুনীয়া হৈছে পিঠাকেইটা আৰু খাইও বহুত ভাল লাগিছে মই এটা খালোৱে অলৰেডি তেল পিঠা খাই খুব ভাল লাগে ধুনীয়া হৈছে তেল পিঠা আমি লোহাৰ কেৰাহীতে ভাজো ঠিক আছে তেন্তে আজি ইমানতে সামৰো আপোনালোকে ভিডিঅ'ছবোৰ চাই থাকিব আশা কৰিছো এই ভিডিঅ'টো চাই ভাল পালে কেনেকুৱা পালে কমেন্ট কৰি নিশ্চয় জনাব আন এটি নতুন ভিডিঅ'লৈ সোনকালে নিশ্চয় লগ পাম তেতিয়ালৈকে সুস্থ থাকক সুখত থাকক হাঁহি থাকক গতিকে আজিলৈ ইমানেই বাই বাই